আপোনালোকে এফাৰ্মেশ্যনৰ বিষয়ে শুনিছে চাগে। এফাৰ্মেশ্যন হৈছে এনেকুৱা কিছুমান যাদু বাক্য যিবোৰ যদি আমি সদায় কৈ থাকোঁ তেনেহ'লে আমাৰ ছাবকনচিয়াছ মাইণ্ডে তাকে মানি লয়, তাকে বিশ্বাস কৰি লয়, যাৰ দ্বাৰা আমি প্ৰতিটো কাৰ্যই কৰোঁ। যদি আমি 21 দিন এফাৰ্মেশ্যনবোৰ একেৰাহে ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগতে এইবোৰ বাক্য সোঁৱৰাও তেনেহ'লে জীৱন সলনি হোৱাটো নিশ্চিত। এইবোৰ মই কোৱা কথা নহয়, ডাঙৰ ডাঙৰ বিজ্ঞানীসকলে ৰিচাৰ্চ কৰি উলিয়াইছে। আমাৰ চিন্তাধাৰা যেনেকুৱা হয় আমি তেনেকুৱাই হৈ যাওঁ। যদি আমি ভাবি লওঁ আমি জীৱনত একো কৰিব নোৱাৰোঁ বুলি, তেনেহ'লে বিশ্বাস কৰক আমি একো কৰিব নোৱাৰোঁ। আমাৰ চিন্তাধাৰাই আমাৰ জীৱন গঢ়ে আৰু ভাঙে। যদিও আমাৰ জীৱনটো বহুত সংঘৰ্ষৰে ভৰা, এই সংঘৰ্ষবোৰৰ সৈতে যুঁজাত এফাৰ্মেশ্যনবোৰে সহায় কৰে। কিছুমানে এই জীৱন যুঁজত হাৰি যায় আৰু কিছুমানে জিকি যায়। এই গোটেই খেল মানি লোৱাৰ হয়। আমাৰ মনটোৱে যিবোৰ কথা মানি লয় সেইবোৰ কাম আমাৰ কাৰণে সহজ হৈ যায়। সেইকাৰণে এই এফাৰ্মেশ্যনবোৰ আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, আমাৰ জীৱন সলনি কৰাৰ কাৰণে। বলক এই এফাৰ্মেশ্যনবোৰ শুনি লওঁ। মই সদায় সুখী হয়, মই সদায় সুখী হয়, মই জীৱনত লাহে লাহে আগবাঢ়ি আছোঁ, মই জীৱনত লাহে লাহে আগবাঢ়ি আছোঁ, মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, মই সদায় নিজৰ আৰু আনৰ ভাল হোৱাটো বিচাৰোঁ, মই সদায় নিজৰ আৰু আনৰ ভাল হোৱাটো বিচাৰোঁ, মই মোৰ কালি কৰা ভুলবোৰৰ পৰা শিকি এটা উজ্জ্বল ভৱিষ্যত দিশত গৈ আছোঁ, মই মোৰ কালি কৰা ভুলবোৰৰ পৰা শিকি এটা উজ্জ্বল ভৱিষ্যত দিশত গৈ আছোঁ, মই এইটো ধুনীয়া জীৱনৰ কাৰণে ভগৱানক ধন্যবাদ কৰিছোঁ, মই এইটো ধুনীয়া জীৱনৰ কাৰণে ভগৱানক ধন্যবাদ কৰিছোঁ, মই সেইসকল বন্ধুক ধন্যবাদ কৰিছোঁ যিসকলে মোৰ বিপদৰ সময়ত সহায় কৰিছে, মই সেইসকল বন্ধুক ধন্যবাদ কৰিছোঁ যিসকলে মোৰ বিপদৰ সময়ত সহায় কৰিছে, মই মনৰ পৰা সেইবোৰ মানুহক মাফ কৰি দিছোঁ যিসকলে মোক কেতিয়াবা মনত দুখ দিছিল, মই মনৰ পৰা সেইবোৰ মানুহক মাফ কৰি দিছোঁ যিসকলে মোক কেতিয়াবা মনত দুখ দিছিল, মই মোৰ মা দেউতাক ধন্যবাদ দিছোঁ মোক এইটো জীৱন দিয়াৰ কাৰণে, মই মোৰ মা দেউতাক ধন্যবাদ দিছোঁ মোক এইটো জীৱন দিয়াৰ কাৰণে। বন্ধুসকল, এইকেইটা এফাৰ্মেশ্যন যদি সদায় আপুনি ৰাতিপুৱা আৰু ৰাতি সোঁৱৰাই থাকে তেনেহ'লে চাব 21 দিনৰ পিছত আপোনাৰ জীৱন সলনি হৈ যাব। এনেকুৱা কিছুমান ভাল ভাল এফাৰ্মেশ্যন ভিডিঅ' আমাৰ চেনেলটোত লৈ আহিম। আপুনি তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যদিহে আপুনি বিচাৰে আপোনাৰ লাইফটো চেঞ্জ হৈ যোৱাৰ কাৰণে।